মানে বা কি বনাইছো আজি আছো নাই কি বনাইছো যি বনাইছো তোৰ ফেভৰেটে বনাইছো দে মন আছেনে তোৰ কণীৰ কাৰণে কমখন নাটক হৈছিল নে ঘৰত সৰুতে তই মাতা মাক অ' মা মাইনা বেছিকৈ খালে এফালে আৰু মই চিঞৰটো মাৰোঁ অ' মা বাবা বেছিকৈ খালে এইবোৰে আৰু ব'ল ব'ল আজি তোক মই শিকাম কেনেকৈ বনালোঁ ধনিয়া 3 মুঠিমান লৈছোঁ কেঁচা ধনিয়া এই যে গুড়িকেইটা এৰাই লৈছোঁ একদম মানে ছিঙি লৈছোঁ প্ৰায় কি হয় পাকঘৰত ধনিয়াই ছাইড ৰোলে প্লে কৰি থাকে আজি মই তাক ষ্টাৰ বনাম এই যে ধনিয়াৰ পাতবোৰহে দিব লাগে আচলতে ঠাৰিবোৰ দিলে ন কেহা কেহা টাইপৰ হয় চাটনিতেই হওক বা কিবা গ্ৰেভিতেই হওক এই ঠাৰিবোৰ দিব নালাগে সেইবোৰ সদায় এভইড কৰিব লাগে ধনিয়াৰ ঠাৰিবোৰ নহ'লে কেহা কেহা টাইপৰ এটা মানে কি ফ্লেভাৰ আহে ধনিয়াবোৰ চাফা হৈ গ'ল এতিয়া গ্ৰাইণ্ডাৰত দি দিছোঁ তাক মিডিয়াম চাইজৰ বিলাহী এটা পুৰি লৈছোঁ লগতে জলকীয়া 4-5টামান জলকীয়া লৈছোঁ কেঁচা জলকীয়া জানই মই জলকীয়া খাই ভাল পাওঁ নিজৰ মতে ল'ব পাৰে চবেই যোনে যিমান জলকীয়া খায় সেইটোৰ ওপৰত ডিপেণ্ড কৰে আচলতে অকণমান ক'লা ক'লা হৈ গ'লেই হ'ল পুৰি কিনে গোটেই ফুৰা যাব নালাগে গ্ৰাইণ্ডাৰত দি দিছোঁ একেলগে জলকীয়াকেইটাও ঠাৰিকেইডাল ছিঙি মেলি ঠাৰিকেইডাল নালাগে পেলাই দিলেও হ'ল সেইকেইটাও কেহা কেহা টাইপৰ লাগে আকৌ বিলাহীটোৰ বাকলিটো গুচাই লৈছোঁ পুৰা বাকলিটো নহ'লে ক'লা হৈ যাব পাৰে ন আৰু এটা পুৰা টেষ্ট আহিব এই আদা আছে সৰু সৰু আদা টুকুৰা নহৰু 3-4টামান কোহ আছে পুৰি লৈছোঁ এইকেইটাও অকণমান ক'লা ক'লা হোৱাকৈ আৰু সেইকেইটাও গ্ৰাইণ্ডাৰত দি দিম বাকলি গুচাই কিনে বেলেগ এটা টেষ্ট আহে এনেকৈ যদি চাটনিও বনায় ন বেলেগ এটা টেষ্ট আহে চাটনিখনৰ এতিয়া দিছোঁ এটা পিঁয়াজ এনেকুৱা চাইজৰ পিঁয়াজ প্ৰায় এচামুচ চফ মানে অসমীয়া ভাষাত ক'বলৈ হ'লে গোৱামুৰি এচামুচ স্লাইটলি ৰ'ষ্ট কৰি লৈছোঁ কাৰণ ৰ'ষ্ট কৰাৰ পিছত মছলাবিলাকৰ ফ্লেভাৰটো বেছি ষ্ট্ৰং হৈ যায় মানে বৰ ধুনীয়া গোন্ধায় গ্ৰাইণ্ড কৰি ল'লোঁ গোটেইখিনি আৰু এয়া ফাইন পেষ্ট ইমান ধুনীয়া কালাৰ ন এয়া বইল কৰি লোৱা কণী প্ৰায় 6টা কণী আছে কিন্তু মানুহ হ'লো 5টা এটা কণী এক্সট্ৰাকৈ আছে প্ৰায় 7-10 মিনিট সময় বইল কৰিছোঁ হাৰ্ড বইলৰ কাৰণে আৰু এইখিনি বাকলি চাকলি গুচাই ল'ম ঘৰৰে হাঁহ কেইজনীৰ নতুন কণী হয় অকণমান সেইকাৰণে ছাল বাকতি এৰি গৈছে আৰু এয়া ইহঁতক অকণমান ফুটিয়াই লৈছোঁ চুৰিৰে নহ'লেতো একেবাৰে চটফটাই ফুৰিব ন তেলত তাৰপিছত ৰান্ধনীৰহে বিপদত পেলাব লাষ্টত গৈ কিনে কণীকেইটা ভাজি ল'লোঁ আৰু ফাৰ্ষ্টতে গৰম তেলতে দি দিছোঁ কণীকেইটা নহ'লে একদম পেনখনতে লাগি ধৰিব এৰুৱাব নোৱাৰিব তাৰপাছত নিমখ অকণমান ইমান এটা ভাজিব নালাগে স্লাইটলি গল্ডেন হ'লেই হ'ল আৰু এইকেইটা ইমান ভাজি থকাৰ দৰকাৰ নাই জাষ্ট কালাৰ অকণমান আহিলে হ'ল সেইকেইখিনি তেলতে ডালচেনি সৰু সৰু কেটুকুৰামান আধা চামুচৰ পৰা 1 চামুচমান চেনি জাষ্ট লৰালেই হ'ল ইমান গলি যোৱালৈকে ৱেইট কৰাৰ কোনো দৰকাৰ নাই আৰু আধা চামুচমান এইফালে পাঁচফোৰণ আৰু লগে লগে পেষ্টখিনি দি দিছোঁ সেই গ্ৰীণ পেষ্টখিনি যে আৰু এক্সট্ৰাকৈ যে মই কণী এটা ৰাখি থৈছিলোঁ 6টা কণী বইল কৰিছিলোঁ তাৰ এটা কণী কুহুমটো উলিয়াই কিনে এই পেষ্টখিনিতে দি দিম মানে পেনত দি দিম এনেকৈ কুহুম এটাও যদি ভাঙি দিওঁ গ্ৰেভিখনৰ টেষ্টটো বৰ ধুনীয়া হয় লগতে কালাৰটো লাইট গ্ৰীণ টাইপ হয় প্ৰায় 1-2 মিনিট মানে এইখিনি ভাজিম তাতছে বেছি নহয় আৰু পানী এনেকৈ দিব লাগে খুব বেছি পনীয়াও নহয় যাতে খুব বেছি ডাঠো নহয় আৰু নিমখ অকণমান মানে প্ৰয়োজন মতে প্ৰায় 3-5 মিনিট উতলোৱাৰ পাছত মোৰ হৈ যাব আৰু কণীৰ আঞ্জাখন এতিয়া নেক্সটটোৰ পাল্লা যে তই মোক বনাই খুৱাবি ঠিক আছে চাই লওঁ দে কেতিয়া বনাব পাৰোঁ আৰু ভিউৱাৰ্ছ আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু কেতিয়াবা কিচেনত ছাইড ৰোল প্লে কৰি থকা ধুনীয়া পাতকেইটাক ষ্টাৰ বনাই চাবচোন নিশ্চয় নতুন সোৱাদ এটা বিচাৰি পাব লগতে ৰেচিপিটো ঘৰত কেতিয়াবা ট্ৰাই কৰিব